আরে রাখ না, এই নাই তাতে ফাইলে আছে খালি রে, বেলেগ বস্তু নাইতো। নাই মোর কিছু কালার জোন নাইতো। আরে রাখ না তুই রাখ না। কি ৰাখবা কৈ আছে? আরে ডক্টরক কিবা এটা রাখবা কইছে রে। তুই এটা কথা জানা না, কি? আমাৰ গাঁওখনত বোলে ইনকাম টেক্সৰ বোলে মানুহ সোমাইছে বোলে। কি তুই যে কোৱা লৈ কথা এটা একদম ঘামে গেলি যে। মোৰ ঘৰৰ কি কালাৰ আছে নেকি? মই কাবাক কি ফুচ লৈছো নেকি? মোৰ গৰমতে কমাইছে। কালা যোনটো তোৰে আছে, দুনিয়াৰ আন্ধাৰ পেন বেছি পুৰা ধন কামে আছে। হেৎ, মোৰ ক'ত কি কালাৰ আছে? মুখৰ যে চেক কৰিব পাৰা কি কালাৰ আছে মোক গুচাই নাই। সন্তীশ দা কখন দিবিতে? ভাল সময়তে হওক, সময় হলে দি আছো না। ভাল সময়তে আহি গেল দে। ল তোর বাসন ঠিক দিবি এখানে। মোক 100 ওয়াটৰ ইলেক্ট্ৰিক খা বস্তু দিবি। তো হুকপালা বস্তু মোৰ তাতে নাই। এই মিক্সার মেশিনটাই লৈ যা, তোর হুকপালা বইটা নিলে। আর এই গরমত হেলমেট পিন্ধা তোর পাকালামি যায় নাই নাকি? মোক ভাত গাড়ী আৰু ঘৰ এটা লাগে। গাড়ি আর ভর্তা তো এখন নহব, ওই পিছত ব্যবস্থা করিম। খাই ল বা সাইন্টিস্টা তুই কিন্তু বহুত ভাল কাম কৰি আছা। মই এনেকা কাম কৰা মানুহবিলাক বহুত বেছি ভাল পাওঁ। তোর কারণে তো মহিলা করে আছো না। পাপৰি পাপৰি অ কি হ'ল, কিয় মাতি আছা? অ শুনক না এটা কথা, এই যে বহলপুৰৰ ৰামুপাল আছে তো দোকানৰ পৰা গেঞ্জি আৰু জাংগিয়া পেণ্ট লৈ গৈছে, 2 লাখ কিস্ত দি গৈছে। কিছ নহয় কেছ। অ ঠিক কৈছে, এই যে 2 লাখ টকা। ইমান জোৰকে কিয় কৈ আছা? ইনকাম টেক্সৰ মানুহ মোৰ পাছত লাগি আছে, শুনা পালি মোৰ 12 বাজে দিব। কালা ধনটো আমি ৰাখোৱে না। চেত চুপ্তা একেবাৰে গাধা মাইকি। ইনকাম টেক্সৰ মানুহ ঘৰত যাই পেলাই ঘৰৰ গোটেই বস্তু লৈ যাব। হে ভগৱান, বা ইমান জোৰে চিলাইছে, লাহে ক। হে ভগৱান, ইমানো লাহে নহয়, মিডিয়ামত ক। হে ভগৱান, ভিখাৰী বনাই দিব আমাক, ভিখাৰী। হে ভগৱান, কি কৈ আছা তই? মইতো তাকে চিন্তা কৰি আছো, কালা ধন গিলা যে ক'ত লুকাম। চাইণ্টিষ্টটো এনেও বেকাৰ, কাম কাজ নকৰে, তাৰ ঘৰত থলি কাষৈ সন্দেহ নকৰিব। আচ্ছা, আমাৰ ঘৰত বৰ্তমান কিমান কেছ আছে? আগৰে 8 লাখ আৰু এই এতিয়াৰে 2 লাখ পইচা জমা হৈছে। কিমান হ'ল টোটেল? হ'ব বাদ দে, 10 লাখ হৈছে। গোটেই পইচা বেগত ভৰাই লৈ আহ, মই শান্তিত ঘৰত থৈ আহো। কি হল? আরে পেলকু কি ব্যাপার? এঙ্কা লাগি আছে তাম রঙা আরে কবাতে যাই আছা? নাই তুই যিমান দিন আছা মই সিমান দিন মৰিলেও তাম ডাঙাই দিম। হা কি কলি? নাই মানে তোৰ আৰু চাইণ্টিষ্ট দাদাৰ ইমান মৰম লগা পৰিয়াল এটা এৰি মই কেনেকে যাম? তেনেহলে বেগ লটকাই কত ফুৰি আছা? নাই মানে বৌ, বেগটা মই তোমাৰ ঘৰত থবা আহিছো। আমার ঘর থবা আইছা, এনেকা কি আছে বেগত? বৌ মানে এই বেগটাত মোৰ কষ্টৰ মুৰ্গী আছে, য'ত ইনকাম টেক্সৰ মানুহ লাগি আছে। পেলকু তো সিধা সিধা কই না কিবা বেগটাত ব্লেক মানি আছে। নাই বৌ, বেলেগ মানে নাই, মোৰ কষ্টৰ ধন হয়। নাই বৌ, মোৰ কষ্টৰ ফল এগিলা। ইনকাম টেক্সৰ মানুহ দিন ৰাতি মোৰ পাছত লাগি আছে, সন্দেহ হৈ আছে মোৰ ওপৰত, সন্দেহ কৰি আছে ইনকাম টেক্সৰ মানুহ। সেইকাৰণে তোমাৰ তাত থব আহিলো বেগটা। ঠিক আছে, ওচৰ চপৰীয়া হয় নকলে কোনে কৰিব? নেক্সট বাৰ এনেকুৱা ৰিকুৱেষ্ট নকৰিবি। কিমান আছে বেগটো? নাই বৌ, বেছি নাই, 10 লাখ আছে। দে থৈ দি, আমাৰ ঘৰত আৰু ক'ত ৰেট পৰব? ও বাইদেউ আরে দাদা, মোৰ এখন বেগ আছিল, 4-5 জনের কাৰণে ৰাখবা পাবি নেকি? তোর আর কি হল বেগ? তোর কি কালাধন আছে নাকি? নাই মোৰ কালাধন নাই, এই মোৰ মানে অলপ প্ৰব্লেম হৈছে, তাৰ কাৰণে বেগটা ৰাখা হৈছিল। 10 লাখ মানে আছে ইয়াতে।
দি তো চবৰে যি যি আছে চব বেমাৰটো চাইণ্টিষ্ট বেকাৰে ক'ত আমাৰ তাতে চাব আহিব দে বৌ থাক মই যাওঁ মোৰে বেগিলাত লৈ আহিব ঘৰত আরে দাদা বগা বাইদেউ একাপ চাহ খুৱাবি নেকি নাই ঘৰত চিনি নাই দে তেনেহ'লে আমি বাহিৰতে খাম একবাৰ পিন্ধা নাছিলো ক'ত বা গেল নমস্কাৰ মোৰ মেখেলা চাদৰ ক'ত পালি ইজৰ চাই মেখেলা চাদৰ মোক চাৰে দান কৰিছে কি চাৰে দিছে মানে চাইণ্টিছে দিছে লগতে মোক ব্লাউজটোও দিছে ক'ত আছে ছাৰ চাইণ্টিষ্ট অকে 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 মই আহি পালো মা হৰ টেপেন ওৱান আপেন চলি মোৰ কাপোৰ ফুল গলি কিয় দিছা বেবি তাই গরিবটো তাই অভাবী নহয়তো গরিব হয় তা কোন ফালৰ পৰা গরিব দেখা অভাৱে দেখিছা তাৰ লগত আমাৰ ঘৰত বেছি পইচা আছে আৰু যদি গরিব হয় দিবা কি দৰকাৰ নিজৰ ঘৰ খালী কৰি দিবা কি দৰকাৰ আছিল বেবি বহুত ঘৰ খালি কৰিলো কিয় মিছা কৈছা ছাৰ মই দেখোন মোক মেখেলা চাদৰৰ লগত এখন বাচন পত্ৰ ঘৰত দিছা ছাৰ আপোনাৰ মনটো কিন্তু বহুত ডাঙৰ হয় বহুত ডাঙৰ বন্ধা চাহ চাইণ্টিষ্ট মই মেখেলা চাদৰ ল'ব নোৱাৰো মোক এনেকা মেখেলা চাদৰ মেচিন নতুন আনি দিব লাগিব বেলেগ কাপোৰ মই নিপিন্ধো অকণে মোৰ তত্ত্বৰ কাৰণে দিয়া আনি দিবে মোক লাগিবই হ'ব বেবি হ'ব বেবি কাম নচলাবি ঘৰৰ বস্তু তই যিমান মানুহক দিলে চব বস্তু আনি দিলে দৰকাৰী বস্তু মোৰ আৰু যদি ঘৰত সোমাব মন আছে চব বস্তু লৈ আহ যদি নাহা মোৰ চোৰাং বন্দুকডাল আছে বহুত যত্ন কৰি থৈ দিছো বেবি ইমান সৰু কথাত আত্মহত্যা নকৰিবি আত্মহত্যা নহয় তোক মাৰ্ডাৰ কৰিম কিন্তু বেবি কিন্তু নহয় কিছু নুশুনো মই মোৰ বস্তু মোক লাগব ছাৰ যোনটা মোক ব্লাউজ দিছিলি যোনটা ব্লাউজ সৰু হৈছে তোমাৰ খিৰিকী দি থৈ দিছো আৰু মোক পইচা দি নতুন ব্লাউজ আনি কোন গলি তুই অনিতাৰ কাপোৰ জৰাই পিন্ধি আমাৰ ঘৰত আহিব পালি না হা চব লাভাৰা কৰি দিলি তুই মই লাবাৰাহে ভাল পাম যা যা এতিয়া লৈ 6-7 দিন ডাইটিং কৰিবি চব ঠিক হৈ যাব আৰু তই কিতাপ কিনি কিন যা বস্তু লৈ আহ ইয়া বেবি মই যাই আছো ৰ বাই ছাৰ কিন্তু চাইণ্টিষ্ট দাদাই দিয়া বস্তুবিলাক 1000 টাকাত বিক্ৰী কৰি দিলো অলকা দানবীৰ চাইণ্টিষ্ট দাদা কি দানবীৰ চাইণ্টিষ্ট নাই মৰি গৈছে কি বস্তু দিছিল চব ঘূৰাই দিম মোক এখন আগতে বস্তুগিলা দিয়া আৰু কি পিছত খোজা মৰিলে নাটকহে আছিল তোমাক সঁচা হৈছে মই দিয়া নাছিলো না মই নাটকহে কৰিছিলো মই ঘূৰাই দিবছিলো মই এনে দিছো তোমাক দাদা তুই এক নম্বৰ ফালতু মানুহ দে লাজ নহা মজা লাগি গেল দাদা দিছিলি কিয় নেংকিয়া ঠিকে কৈছে বস্তুগিলা যদি দিয়াই ঘূৰে লাগে কিয় মোৰ ভুল হৈ গৈছে ভাই মোক মাফ কৰি দে যি বস্তু আছে মোক দিবা লাগব চব ঘূৰে নহ'লে তোৰ বৌয়ে ঘৰত গেলি মোক আজি কিডনী লিভাৰ চব মোৰ ওলে পেলাব নেকি মোক মাফ কৰি দি তোৰ বৌয়ে মোক আজি মাৰিব গোটাই জানা বস্তুবিলাক মোক ঘূৰে দি কি দিছে বস্তুগিলা তুমি বেচে পেলাইছো মজা লাগি গেল চাহ ফলকা বস্তুখিনি মোক লাগবই জানাই তোৰ বৌ কেনেকা ভিতৰে জানাই বাহিৰে কিমান দেখাত ভালে ভিতৰে যে যায় নি জুখিনীৰ নিচিনা মোক আজি কলি যে খাব তেজপিয়াৰ নিচিনা মোৰ ৰক্ত শুই খাব জানা এতিয়া বৌয়ে কি কৰে মই সেইবিলাক নাজানো তোৰ ৰক্ত খাই লিভাৰ উৰে কিডনী গলে মই সেইবিলাক নাজানো বস্তুবিলাক বিক্ৰী কৰি দিছো আমাকো ভগৱানে দোকান হাত দিছে আমিও মাৰিব পাৰো মোক মাৰবি মোক মাৰ বস্তুবিলাক লাগে ঘৰত আছে মা তোক পিছত ফোন কৰি আছো হেল্ল' কি দে খবৰ চবৰ নকবি আৰু আপত চাইণ্টিষ্টে মোক বৰবাদ কৰি হোৱাট হেপেন তই ক'ব খুজিছে হোৱাট হেপেন ঠিক কৈছা তইতো জানাই চাইণ্টিষ্ট আজিকালি বিৰাট দানবীৰ ওলাইছে এইটো ভালে কাম কৰি আছে না মাথা ভাল কাম কৰি আছে চব এতিয়া নাটক কৰি আছে কি কৈ আছা একদম সঁচা কৈ আছো মই এইগিলা মোৰ কিন্তু প্ৰমাণ আছে এই কিবা আছে মই ভিডিঅ' এটা দেখাই আছিলো মোৰ ভুল হৈ গৈছে ভাই মোক মাফ কৰি দে যি বস্তু আছে মোক দিবা লাগব চব ঘূৰে
হে ভগৱান, ইমান দিন চাইণ্টিষ্টে নাটকহে কৰি আছিল। মই বুজিয়ে পোৱা নাছিলো ইমান দিন সি নাটক কৰি আছিল। কি কম আৰু বৌ, চাইণ্টিষ্টটো ঘৰত এতিয়া কাম বন নকৰা কৰি পৰি থাকে, সেইকাৰণে তাৰ ব্ৰেইনটা অলপমান বেয়া হৈছে। ছাৰ বৌ 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 বৌ। চবেই মোৰ ফালে চাই আছা, কি হৈছে? কিবা হৈছে? আৰে দানবীৰ এটা, কি হৈছে তোৰ মনটা ইমান ডাউন যে তোৰ? ক'ত মোৰ মন ডাউন নেকি? ক'ত মোৰ মন ডাউন? মন ডাউন নহয় নেকি? তেনেহ'লে মনটা ডাউন কৰি আছিলো মই এখনে। কি? কি? তোৰ নাটকখন মোৰ ভাঙি চব চুৰ মাৰ কৰি দিছো, তহঁতক দেখে। চাং বাপৰে মোবাইলটা দিটো। তহঁতক ভিডিঅ'টো। মোৰ ভুল হৈ গৈছে ভাই, মোক মাফ কৰি দিয়ে। যি বস্তু আছে মোক দিবা লাগিব চব ঘূৰে। হাৰামি কম নহয়তো। মই হাৰামি, তুই হাৰামিৰ বাপ। চাইণ্টিষ্ট মোৰ মেখেলা চাদৰৰ বস্তু ক'ত? আৰু ভলকাই লৈ আহিছে অন দা ৱে। বৌ, এইগিলা বল্টু আৰু ভলকাই চব বেছি খাইছে, এইগিলা নাপা আৰু তোৰ। গেট লছ। শুনা নাই তোক যাব কৈছে যে? মই পেলকুক কোৱা নাই তক কৈছো। গেট লছ। কি খবৰ দানবীৰ এটা? দানবীৰ কৈ লাভ নাই। মোৰ এখন কি শুনে চেছ, চব চেছ। বেলেগৰ ঘৰত যা, মই আর নাই, মই দানবীৰ নহয় আৰু। নাই এতিয়াতো তোৰ তাত বহুত মাল আছে, মই সেইবোৰকে নিবাইছো। ঐ ভিকাৰী, তইতো আমাক ইমান লুটলি আৰু কিছু নাই যে আমাৰ ঘৰত যা ইয়াৰ পৰা। এক্সকিউজ মি মেডাম, মই কোনো ভিখাৰী নহয়, মই ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা আহিছোঁ। হয় বাদৰা শৰ্মা। কি ইনকাম টেক্স অফিচাৰ তুই? হয়। হয় বৌ, এই ইনকাম টেক্স অফিচৰ পৰা আহিছে। এই আপোনাৰ ঘৰত ৰেড মাৰবা আহিছে। হয়, কিন্তু আমাৰ ঘৰত কিয় ৰেড মাৰবা আহিছে? বগা বৌ, এই কথাটো তাক 6 ঘণ্টা ধৰি বুজি আছো। আমাৰ ঘৰতো তই অকলে না, চাইণ্টিষ্ট যাতো বেকাৰ। ঘৰতো ৰেড মাৰি লাভে নাই, চাইণ্টিষ্ট যাতো বেকাৰ। চাইণ্টিষ্ট কৰিতো সেই টিলিঙা বেছি ধনী, তাৰ ঘৰ ৰেড মাৰ। ছেট আপ, চুপ হৈ থাক তই। ক'ত ৰেড মাৰিব লাগে ক'ত নালাগে মই জানো, তই ক'ব নালাগে তো। তোৰ কেনেকে সন্দেহ হ'ল আমাৰ ঘৰত কলাধন থকা বুলি? প্ৰথমতে মোৰ এই দাৰিয়ালৰ ওপৰত সন্দেহ আছিল, পিছত এই মহাশয় দানবীৰৰ এটা দান দেখি মই এখন সন্দেহ কৰিলো যে তোমাৰ ঘৰতো কলাধন আছে। ছাৰ, এজনতো একো নাই, এইটো নিজে ভিখাৰী, আপুনি যাওক। তেনেহ'লে তই কিয় কান্দি আছা? মই মাৰ ঘৰতে ৰেড মাৰিব আহিছোঁ, তোৰ ঘৰতো নহয়। এক কাম কৰ, আমাৰ ঘৰত ৰেড মাৰ, আমাৰ ঘৰত চ, তোমাক চাৰি দি। আপোনাৰ যদি মন আছে আমাৰ ঘৰতে ৰেড মাৰক একবাৰ। নহয় ছাৰ, আমাৰ ঘৰত মাৰিছো। নহয়, আমাৰ ঘৰতে ৰেড মাৰক। ছেট আপ, চুপ থাক কথাখানে। বেছি কৰ লাজ। বেডৰুম কোনফালে? যাওক ছাৰ, এইফালে বেডৰুম চাই লওক। আরে দাদা, মই বরবাদ হয়ে গেল, বড় সব শেষ। মেরাজ তোরতে কি হল? হ্যাঁ, মোর ঘরতে রেড মারছে। সাইন্টিস্ট তোক মই কবা নাপাম মহন রে। খুচখা পুলিচ, ভগৱান তোক বৰবাদ কৰক। আরে কি হইছে রে? কত ক? কি হইছে মোক কত ক? কত ক? কি হইছে? তই মনে মনে থাক না। তোমাৰ ঘৰত পৰা 20 লাখ টাকা কেছ পালো। আমার ঘৰত 20 লাখ টাকা? মই গমে নাপাম। হ্যাঁ? নটিচ আহিব, ৰেডিঅ' থাকবি তহঁতি। 20 লাখ টাকা অন্য কার করে আহিল? কার হয় পয়সাটা? ও অলপ এর আছিল আর অলপ ভেরাজর আছিল নাকি? ও ওখানে গম পালো। তোক যে 15,000 টাকা লাইনৰ বিল দিবা দিছি, তই দান কৰিছ না, এলাহে গম পালো। আরে তুমি এলা কি কাম করবা লাগছে? বেকার কাম, স্কুল কর। ডাঙৰ মানুহ হবি, পঢ়া শুনা কৰ, ভাল কৰি চাকৰি পাবি, কিবা এটা ভৱিষ্যত কৰিব পাবি। তুমি বাহিৰা খবৰ ৰাখা না নাৰাখা, নিউজটো চা না নাচা? নিউজ চোৱা দৰকাৰ কি আছে? না অলপ বাহিৰা খবৰ ৰাখবা লাগে। 2027 পৰা এইগিলা নাই শিকাব স্কুলত। মাথাত মাল আছে না নাই? মাথাত মাল নাই যদি আমাক নুবুজাবি। এই নিউজটা ভাল করে শুন আৰু চা। Orange Economy, India's animation, visual effects, gaming and comics sector, AVGC sector, is a growing industry projected to require 2 million professionals by 2030. I propose to support the Indian Institute of Creative Technologies, Mumbai, in setting up AVGC Content Creator Labs in 15,000 secondary schools all over the country and 500 colleges. The Indian design industry is expanding rapidly, and yet there is a shortage of Indian designers. I propose to establish
through Challenge Route, a new National Institute of Design to boost design education and development in the eastern region of India.